অসমৰ মানে ইণ্ডিয়াৰ এছিয়ান গেমছত বেষ্ট ব্লকাৰ হৈছিলে ভলিবল খেলতে এটা কথা আছে যে খাতা হ'ব নোৱাৰে কিবা তেনেকুৱা কিবা কথা আছে নেকি কিন্তু 2017-18 ছোৱালীয়ে ৰাষ্ট্ৰীয় খেলিবলৈও সুবিধা পাইছে নেশ্যনেলত যেতিয়া আপোনাৰ প্লেয়াৰজনে খেলব তিথেন আপোনাৰ চাকৰি পাই বুলি বহুতে কয় কথাটো কিমান আছানো ইমান ধুনীয়া এক্সাৰচাইজ দিয়ে বহুত ভাল হৈছে মোৰ ল'ৰা বা ছোৱালীটোৱে মোবাইলত ব্যস্ত হৈ থাকে গতিকে সেইখিনিও মই আপোনাৰ ওচৰত দিছোঁ বহুত কৃতজ্ঞতা পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ এই চেনেলটোলৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমাৰ মাজত আছে এজন বিশেষ ব্যক্তি এজন আছে আজি মিউজিকৰ লগত ৰিলেটেড তেখেত নহয় মিউজিকৰ লগত ৰিলেটেড ব্যক্তি মানে মই অনা নাই আজি মই ভলিবল প্লেয়াৰ এজনীক আনিছোঁ তো আপোনালোকে চাব তো প্ৰথমতে আমি তেখেতৰ মুখেৰে আমি তেখেতৰ পৰিচয়টো শুনিম তো শুনক নমস্কাৰ মোৰ নাম ধৰিতি দাস মোৰ জন্ম সত্ৰনগৰী বৰপেটাত আৰু মোৰ বৈবাহিক জীৱনো মোৰ বৰপেটাতে হয় তো এখেতৰ পৰিচয়টো এখেতে দি দিলে বাইদেউ এটা আপোনাৰ কথা সুধোঁ আপুনি এই যে খেলা যে খেলিছিলে একদম সৰুৰ পৰাই খেলিছিল নে ডাঙৰত খেলিছিলে মই যেতিয়া স্কুলত নাম ভৰ্তি কৰাইছিলোঁ সদৰবাৰক মজলীয়া বিদ্যালয় মই তাত যেতিয়া ক শাখাত মই যেতিয়া মানে এডমিশ্যন দিছিলে তেতিয়া মই তাত কণ ল'ৰা ছোৱালীবিলাকৰ খেল ধেমালি হৈছিলে আজিকালি সেইটো কণ ল'ৰা ছোৱালী খেল ধেমালিটো নাই গতিকে তাত মই 7টা খেলত মই মানে বেষ্ট প্লেয়াৰ হিচাপে পাইছিলোঁ আৰু সেই তেতিয়াই মানে 26 জানুৱাৰীত অৰ্থাৎ গভৰ্ণমেণ্ট স্কুলত 26 জানুৱাৰীত কণ ল'ৰা ছোৱালী খেল ধেমালি হৈছিলে তাত মই 7টা বিভাগত মই প্ৰথম স্থান পাই পেলাই মই গুৱাহাটীত যোৱাৰ কাৰণে মানে কি নিৰ্বাচিত হৈছিলোঁ তেতিয়া ডিএছও আছিল নিপেন্দ্ৰ চৌধুৰী ছাৰ তেতিয়া ছাৰে মোক মাতি পেলাই কৈছিলে যে তুমি গুৱাহাটীত যাব লাগিব তুমি সিলেকশ্যন পাইছা তো মই তেতিয়া গুৱাহাটীত গ'লো বৰপেটাত অকল ছোৱালী মই সিলেকশ্যন পাইছিলোঁ আৰু এজন ল'ৰা গভৰ্ণমেণ্ট হাইস্কুলৰ ল'ৰা এজন আছিলে কিন্তু বৰপেটাৰ পৰা আমি দুজনেই সিলেকশ্যন পাইছিলোঁ যেতিয়া মই গুৱাহাটীত গৈছিলোঁ তেতিয়া অল আছামৰ ভিত্তিত তাত সিলেকশ্যনটো হৈছিলে মই তেতিয়া মোৰ ইভেন্ট আছিল লং জাম্প আৰু 100 মিটাৰ আছিলে তো তেতিয়া মই লং জাম্পত মই অসমৰ ভিতৰত ফাৰ্ষ্ট হৈছিলোঁ তাৰপিছত তাত আমাক কি কৰিলে 15 দিনৰ কাৰণে কেম্পৰ কাৰণে ৰাখিলে মই নাজানো মইতো ৰেডি হৈ যোৱা নাছিলোঁ জাষ্ট ছাৰে কৈছে কিন্তু ঘৰৰ পৰা মোৰ অনুমতি দিয়া নাছিল ক'ত যা কি কথা এটা সময়ত গুৱাহাটী বুলি ক'লে বহুত মানে দূৰ বুলি কৈছিলে আজিকালি সহজ হৈ গৈছে চব ফালৰ পৰা সুবিধা হৈ গৈছে তো মই কান্দি মই নাযাওঁ মোৰ ঘৰৰ মানুহো নপঠায় সেই তই যাব নালাগে এনেকুৱা যিয়ে নহওক মই অল আছামৰ ভিতৰত মই লং জাম্পত পাইলোঁ কিন্তু 100 মিটাৰত মই নাপালোঁ তেতিয়া তাত সিলেকশ্যন যিবিলাকে সিলেকশ্যন অল আছামৰ ভিত্তিত পাইছিলে তেওঁলোকক আমাক গুৱাহাটী ষ্টেডিয়ামত আমাক ৰখাৰ ব্যৱস্থা কৰিলে কৈছে যে 15 দিন ইয়াতে থাকিব লাগিব তেতিয়া মই হুৰচুল কি থাকিব লাগিব আমাৰ সেইমত বিলটাৰী হয় বিৰাজ ওজা ছাৰ তেওঁ এনআইএছ কোচ আছিল তেওঁ মোৰ ছাৰ নহয় মই নিজৰ ব্যক্তিগত মই নিজে প্ৰেক্টিছ কৰিয়ে মই সেইটো সিলেকশ্যনটো পাইছিলোঁ তেতিয়া সেই ছাৰে গুৱাহাটীত হয়তো আছিলে তাত তেতিয়া ছাৰে পৰিচয়টো দিলে যে বৰপেটা ছোৱালী এজনীয়ে পাইছে মই যাওঁ বলচোন চিনাকি হওঁ তো মোক তেতিয়া চিনাকি হ'ল হোৱাৰ পিছত ছাৰে ক'লে যে মই বৰপেটাৰ তুমি ভয় নকৰিবা তোমালোকৰ সিলেকশ্যন হৈ তোমালোকে দিল্লীত যাব লাগিব তো তেতিয়া দিল্লী স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ আছে নেশ্যনেল টেলেণ্ট কণ্টেষ্টৰ কাৰণে মই সিলেকশ্যন পাইছিলোঁ তাৰপিছত মই দিল্লীত গ'লোঁ 1987ত অল ইণ্ডিয়াৰ ভিতৰত মই তাত পাৰ্টিচিপেট কৰিলোঁ তাত পজিশ্যন নাপালোঁ বহুত হাই মানে বহুত ভাল খেলুৱৈবিলাকে তাৰে ভিতৰত মই হয়তো 20 নম্বৰত আছিলোঁ থকাৰ বিনিময়ত মই আজি গোলাঘাট চাই হোষ্টেলত থকাৰ সুবিধাটো পাইছিলোঁ তাত মই গোলাঘাট চাই হোষ্টেলত আছিলোঁ 6 বছৰ আছিলোঁ তাৰপিছত অহাৰ পিছত তাত মই এথলেটিক্স লং জাম্পতে মোৰ মেইন ইভেণ্টটো আছিলে বাছনি কৰা হৈছিল প্ৰথমতে আপুনি এথলেটিক্স খেলিছিলে প্ৰথমতে মোৰ এথলেটিক্স আছিলে মই কিন্তু দুখন স্কুলত মানে হেৰিটো পাইছিলোঁ যে জইন কৰিবৰ কাৰণে গোৱালপাৰা সৈনিক স্কুলতো মোৰ আছিলে কিন্তু মোৰ অসমীয়া মিডিয়াম কাৰণ মই গোৱালপাৰা সৈনিক স্কুলত মই এডমিশ্যনটো নলয় মই গোলাঘাট এই হায়াৰ ছেকেণ্ডেৰী স্কুলত মই তাত কৰিছিলোঁ স্কুলত এডমিশ্যন লৈছিলোঁ মানে প্ৰথমতে আপুনি ভলিবলটো মানে খেলা নাছিলে ভলিবল সৰুতে বুলি ক'লে কি ক'ব মই ল'ৰা নিচিনা আছিল মোক গাঁৱৰ মানুহে মোক জোকাইছিলে এই ল'ৰা নেকি মানে বৰপেটা ভাষাত কৈছিলে এই আপা চব বস্তুৱে খেলে মই মাৰ্বল খেলিছিলোঁ চিলা উৰাইছিলোঁ সেই সময়ত ছোৱালীবিলাকে চাইকেল নচলাইছিল মই আমাৰ গাঁওখনত মই হাতীখনত মোৰ ঘৰ মাহঁতৰ ঘৰ কুমাৰহাটীত মই চাইকেল চলাম মোক দাদাক চবেই মানে কয় আৰু তোৰ ভণ্টিটো কি আপা নেকি মানে বৰপেটা ভাষাত কৈছোঁ ল'ৰা নেকি এনেকুৱাকৈ কৈছিলে তো যিয়ে নহওক চিলা উৰাই
বজাইছিলোঁ মাৰ্বল গুটি খেলিছিলোঁ এনেকুৱা বহুত কিবা কিবি কৰিছিল আৰু মই এটা মোৰ মাহঁতৰ নামৰ দল এটা আছিল মই তাত নেগেৰাও বজাইছিলোঁ তাত সেই সময়ত মই সৰু ছোৱালী নেগেৰা বজোৱা তো মই 50 টকা প্ৰাইজো এটা পাইছিলোঁ আৰু বৰপেটা হিচাপে সত্ৰনগৰ বৰপেটা যিথলতে বৰপেটাৰ এটা সংস্কৃতিৰ এটা নাম আছে বৰপেটা এতিয়া শংকৰ মাধৱৰ আমাৰ এটা সেই আছে গতিকে মই সেইখিনিও অলপ অলপ অনুসৰণ কৰোঁ আৰু পুৱা গধূলি মই তেওঁক স্মৰণ কৰোঁ ঠিক আছে ভলীবলটোত কিথেন আহিছিলে ভলীবলটো ক'লেতো বহুত দূৰ হয় মই এথলেটিক্সে খেলি আছিলোঁ 92 লৈকে মই এথলেটিক্স খেলিছোঁ 87ৰ পৰা তো মই নৰ্থ ইষ্ট দুবাৰ খেলিছিলোঁ মণিপুৰ মিজোৰাম আৰু এথলেটিক্সত তাত মোৰ মেডেল আছিলে ছেকেণ্ড পজিশ্যন আছিল লং জাম্প আৰু ট্ৰিপল জাম্পত আৰু মিনি নেশ্যনেলত আছিলে মোৰ লং জাম্পত অল মানে নেশ্যনেলত থাৰ্ড পজিশ্যন আছিলে আৰু ৰিলেট মোৰ থাৰ্ড পজিশ্যন আছিলে তাৰপিছত মই 93ৰ পৰাহে মই ভলীবলত আহিছোঁ কিন্তু প্ৰথমতে আৰু অল আছামতো ইণ্টাৰ ডিষ্ট্ৰিক্টবিলাকত মানে লং জাম্প ট্ৰিপল জাম্প বুলি ক'লে মানে বাকী ডিষ্ট্ৰিক্টৰ প্লেয়াৰবিলাকে আগবাঢ়ি নাহে মই সেইটো কাৰণে কি কৰিছিলোঁ পিছত মোৰ নামটো দিছিলোঁ এই কয় যে চাই হোষ্টেলৰখিনি আহিছে সিহঁতে বেষ্টটো ৰাখিবই আমাৰ এটা চাইৰ মানে এটা গ্ৰুপ আছিলে স্পৰ্টছ অথ ইণ্ডিয়া গতিকে আমাৰ চাইৰখিনিক দেখিলে বেলেগ মানে ডিষ্ট্ৰিক্টৰ প্লেয়াৰবিলাক ভয় খাইছিলে বিশেষকৈ মোক আৰু এই লং জাম্পৰ ধৰিত্ৰী আছে নাযাওঁ দে নেখেলোঁ দে সেইকাৰণে মই কি কৰিছিলোঁ আগত প্ৰথমতে মই নামটো দিয়া নাছিল মই পিছত দিছিলোঁ আগৰ প্লেয়াৰবিলাক কিমানখিনি ডিষ্টেঞ্চত লং জাম্পখিনি জাম্প কৰিব পাৰে মই সেইবিলাক চাই পেলাই মই পিছত জঁপিয়াইছিলোঁ গতিকে সেইটো আছিল আৰু মই আছাম ষ্টেট খেলিছিলোঁ তেজপুৰত ফাৰ্ষ্ট তেতিয়া বৰপেটা টিময়ে খেলিছিলোঁ তেতিয়া লং জাম্প আৰু ভলীবলতো জইন কৰিছিলোঁ কিন্তু ভলীবলত আমাৰ মানে চেম্পিয়ন বা নাৰাচাপ হোৱা নাছিলে তাৰপিছত নগাঁৱৰ হৈ মই 5 বছৰ মই খেলিছিলোঁ কাৰণ বৰপেটা টিম নাছিলে সেইটো ভলীবল তাত ষ্টেট গেম হৈছিলে নগাঁৱত 15 দিন মই তাত কেম্প কৰিছিলোঁ শিলচৰত হৈছিলে ষ্টেট গেম তাত ভলীবলত আমি চেম্পিয়ন হৈছিলোঁ গতিকে নগাঁৱৰ হৈ মই 5-6 বছৰ তাত বহুতখিনি সুবিধা দিছিলে কিয়নো বৰপেটাত মহিলাৰ টিম নাছিলে এটা সময়ত খুব আছিলে এটা সময়ত ভলীবল বুলি ক'লে বৰপেটাত ইতিহাসত নাম আছে মই ছাৰহঁতক শ্ৰদ্ধা সহকাৰে প্ৰণাম জনাওঁ কিৰণ বাইন ছাৰ লাৱণ্য চৌধুৰী ছাৰ পুষ্পাজ্যোতি ওজা আমাৰ MC কলেজৰ অধ্যাপিকা গতিকে তেওঁলোকে এটা সময়ত বহুত ব্যক্তি আছে হয়তো আজি এই মানে হেৰিত নোহোৱা হৈ গৈছে তেওঁলোকক মই মানে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু যিবিলাক বৰ্তমানো আছে তেওঁলোকক মই মানে কি আৰু অনুপ্ৰেৰণা লৈহে মই আগবাঢ়ি আছোঁ তেওঁলোকে মোক হয়তো কমেণ্ট কৰে বা মোক লগ পায়ো কয় ধৰিত্ৰী তুমি যিখিনি কৰি আছে তুমি যোৱা আগবাঢ়ি যোৱা গতিকে আমাৰ ভলীবলটো নোহোৱা হৈ গৈছে বৰপেটাত তুমি যিখিনি কৰি আছা ভালে কৰি আছা কিন্তু মই বিনা বেতনত মই কাৰো পৰা এটা 5 পইচাও নলওঁ ফ্ৰী হিচাপে আৰু তাৰ ক্ৰেডিটটো দিব লাগিব মোৰ হাজবেণ্ড মানে মোৰ স্বামী মোক ঘৰৰ পৰা এইখিনি মোক সুবিধা দিছে মই সদায় আবেলি 3টা বজাত মই ঘৰৰ পৰা ওলাই যাওঁ আৰু আহি পাওঁতে মোৰ 7টা বাজে কাৰণ কিয় ল'ৰা ছোৱালী বহুত মোৰ তাত কোচিং লয় সিহঁতক মই পঠিয়াই দিয়াৰ পিছতে মই ঘৰ আহি হাজিৰ হওঁ কিন্তু কোনোদিনে মোক স্বামীয়ে মানে কোৱা নাই যে তই কিয় দেৰিকৈ আহা বা কিয় তই সিটোৰ কাৰণে পাৰে সেইকাৰণে মই ক্ৰেডিটটো মই মোৰ হাজবেণ্ডক দিবই লাগিব আৰু ফ্ৰী তাতে আৰু কাৰো পৰা এটা 5 ন মই নলওঁ উপৰঞ্চি মানে তেওঁ কেতিয়াবা আৰু মোক মানে কয় সৰু বাচ্চাখিনি কিবা খুৱাই দিব এইটো পইচা লৈ যায় এনেকুৱা আৰু তো যিনক ভাল লাগিল কথাখিনি শুনি বাইদেউ এটা কথা কওঁ আপুনি যে এই সৰুৰ পৰা যে খেলা ধূলাত যে লাগিলে কোনে প্ৰথমতে উৎসাহ দিছিলে একদম প্ৰথমতে উৎসাহ দিবলৈ মোৰ বাবা আছিলে বাবা তেওঁ এখেত নাই বৰ্তমান গতিকে য'তে আছে শান্তিতে থাকক মোক বাবাই মানে খুব হেৰি কৰিছিলে মোৰ মা আছিলে আৰু মোৰ এজন সৰু দাদা আছিলে মানে সি বহুতে মানে কয় আৰে তোৰ বইনেতো কি মানে ভনীয়েতো কিয় এনেকৈ থাকে সি আকৌ একো নহয় খেলিব আহি গৈছে একোতো বেয়া কাম কৰিব যোৱা নাই গতিকে মোৰ ফিল্ডখন ওচৰ আগতে ছোৱালীবোৰে খেলবা গেলি কিছুমান শুনিছোঁ মই আৰু কয় যে এই ছোৱালী খেলা খেলবা নালগে কিছুমান কথা এনেকুৱা কৈছিল চাগে আগতে মই শুনিছোঁ সেইকাৰণে সুধিছোঁ যেনেকৈ বৰগীতত আগতে খোল বজালে সিদিনা তেখেতেও কৈছিলে মই ইয়াৰ আগত যিটো পডকাষ্ট কৰিছিলোঁ ববিতা বাইদেউ চোৱা নাই যদি চাব যদি যোনে চোৱা নাই ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম আপোনালোকে গৈ চাব পাৰে কৈছিলে যে আগতে ছোৱালীৰ ক্ষেত্ৰত অলপ নেগেটিভ অলপ কমেণ্ট কৰিছিলে কিন্তু আপোনাৰ লগত কিবা তেনেকুৱা কিবা ঘটিছিল নেকি নহয় সেইটো সময়ত আছিল কিবা কথা সেইটো সময়ত আছিল মই ক'লোৱে নহয় মই যেতিয়া ঘৰৰ পৰা ওলাই যাওঁ তেতিয়াতো হাফ পেণ্ট চাপেনৰ কথা নাছিল ফ্ৰকটো পিন্ধিয়ে দৌৰি গৈছিলোঁ কোনোবাই খেলিছে দৌৰি যাওঁ কোনোবা ল'ৰাই যদি বলো খেলি আছে আগতেতো বৰটেঙাটো দিয়ে ফুটবল খেলিছিলে গতিকে খেলা দেখিলে মই তাৰমানে খেল বুলি ক'লে মই ঘৰত ৰৈ নাথাকিছিলোঁ সেইটো কাৰণে হয়তো দাদাক বহুতে মানে কৈছিলে আৰু দাদাই আহি দমো দিছিলে তই কিয় যা ল'ৰাবিলাকৰ লগত মোৰ মানে সেইটো এটা সেই
আছিল মানে সৰুৰ পৰাই মোৰ মানে ব্লাডত থকা নিচিনা মোৰ খেলটো কিন্তু মোৰ ঘৰৰ মানুহ কোনো খেলুৱেই নাছিল কিন্তু মই হয়তো নাজানো মই কিন্তু খেলৰ কাৰণে খুব পাগল বাইদেউ এতিয়া আপুনি কওকচোন মানে কি আপুনি এতিয়া কি কৰি আছে মানে চাকৰি কৰি আছে নে কি কৰি আছে চাকৰি বুলি ক'লে মই বৰপেটাত মাধৱচুদিন মহাবিদ্যালয়ত মই তেখেতসকলে এটা মোক স্পৰ্টছ ইনষ্ট্ৰাক্টৰ হিচাপে এটা অৰ্ডাৰ দিছে গতিকে মই তাত MC কলেজৰ ল'ৰা ছোৱালীখিনি আৰু মোৰ নিজৰ চেণ্টাৰৰ ল'ৰা ছোৱালীখিনিক সদায় ইভিনিং মই প্ৰেক্টিছ দিওঁ ফিজিকেলখিনি দি থাকোঁ আচ্ছা আপোনাৰ কোচিং চেণ্টাৰ আছে নে মানে বৰপেটা আছে মোৰ নহয় বাহিৰত নহয় মোৰ নিজৰ বৰপেটাতে আছে মই আচলতে কি হ'ল মই 5 বছৰমান মই আপাৰ আছাম নগাঁৱৰ ডিষ্ট্ৰিক্টত খেলি আছিলোঁ তাৰ পিছত আহোঁতে মোক কোনোবা বাইদেউ এই পুষ্পাজ্যোতি ওজা বাইদেৱে মোক লগ পাই কৈছে তুমি ইমান বেলেগৰ ডিষ্ট্ৰিক্টত খেলি আছা তুমি বৰপেটাত এটা দল উলিওৱা গতিকে দল উলিওৱাৰতো কথাই নাহে তাৰপিছত মই ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচত গ'লোঁ মোক মাতি পঠিয়ালে সেইটো সময়তে 2017-18 চনত ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ তেখেত বৰ্তমান মেট্ৰৰ DSO হৈ আছে ধ্ৰুৱ ডেকা তাৰপিছত মোক মাতি পঠিয়াৰ পিছত সেই সময়তে মোৰ হোষ্টেলৰ হোষ্টেলৰ ছাৰ ভলীবল কোচ NIS কোচ প্ৰেমা শৰ্মা আহিছিলে আৰু বৰ্তমান বিধায়ক সৰ্বু সমষ্টিৰ মনোৰঞ্জন তালুকদাৰ ছাৰ আৰু মই যিটো সময়ত খেলিছিলোঁ 1987 সেই সময়ত DSO ছাৰ নিপেন্দ্ৰ চৌধুৰী ছাৰ আহিছিলে এই DS অফিচত বৰপেটা ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচত আহোঁতে সেইখিনি সময়ত ময়ো গ'লোঁ যোৱাৰ পিছত দেখা পাই ছাৰহঁতে কৈছে এই ধৰিত্ৰী আহিছে এনেকুৱা আৰু তাৰপিছত ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰৰ লগতো চিনাকি কৰে যে বহুত ভাল প্লেয়াৰ আছিল ছাৰ কিবা এটা দিব পাৰিলে তাইক ভাল আছিলে মানে যিজন মানে ধ্ৰুৱ ডেকা ছাৰ আছিলে তেখেতক ক'লে এই ছাৰ তিনিজনে ছাৰ কিবা এটা কেম্প তাইক কৰিব দিলে ভাল আছিলে তাই বহুত ভাল খেলিছিলে ছাৰ নিদিয়ে কিয় তেতিয়া ধ্ৰুৱ ডেকা ছাৰে ক'লে ছাৰ প্লেয়াৰ ওলাব জানো তেতিয়া ছাৰহঁতে ওলাব নিশ্চয় ওলাব কাৰণ তাই এথলেটিক্সতো বহুত ভাল খেলিছিলে আৰু ভলীবলতো বহুত বাৰ খেলিছে নেশ্যনেল খেলিছে তেতিয়া ছাৰে ক'লে যে ছাৰ আপুনি স্কুল কলেজত এখন ন'টিচ দিব প্লেয়াৰখিনি উলিওৱাৰ কাৰণে কিন্তু সেই সময়ত খুব বেছি 350 মান ষ্টুডেণ্ট এতিয়াও আছে মোৰ 2017-18 মোৰ ইউটিউব চেনেল এটা আছে বৰপেটা ভলীবল কোচিং চেণ্টাৰ বুলি তাত গোটেই ফটোটো মিছা নকয় তাতে গোটেইখিনি ডিটেইলছখিনি আছে মই মুখেৰে কওঁতে হয়তো কিছু ভুল হ'বও পাৰে তাৰ কাৰণে মই মানে মই স্ক্ৰীনত দিবলৈ চেষ্টা কৰিম তেখেতৰ ভিডিঅ' হওক বা যি হওক আৰু মই স্ক্ৰীনত মাজে মাজে মই লগাই থাকিম আপোনালোকে দেখিয়ে থাকিব যিনক কণ্টিনিউ কৰক হয়তো মোৰ কওঁতে কিবা ভুল হ'ব পাৰে মই বৰপেটাৰ ৰাইজক আৰু অসমবাসী ৰাইজক মই ক্ষমা মাগিছোঁ তাৰপিছত মোক এমহীয়া এটা কোচিং দিলে তেতিয়া কিন্তু 350 ল'ৰা ছোৱালী ওলাৰ পিছত মোক তাত চিফ কোচ হিচাপে দিলে কোচিং কৰে তাৰপিছত স্কুলৰ পৰাই কিছুমানো মানে জড়িত কৰাই দিলে তাৰপিছত দিয়াৰ পিছত সেই তেতিয়াৰ পৰাই মানে সেই ল'ৰা ছোৱালীখিনি বৰ্তমানো মোৰ তাতে আছে কিন্তু আধা নোহোৱা কিছুমানে বিয়া হৈ গ'ল কিছুমানে চাকৰিৰ ক্ষেত্ৰত গুচি গ'ল বা এনেকুৱা ভাগ বেলেগ কিছু ঘৰুৱা হেৰিৰ কাৰণে আহিব নোৱাৰা হৈ গ'ল কিন্তু তাৰ ভিতৰত যিকেইজনী ছোৱালী বৰ্তমানো কৰি আছে সেই কিন্তু 2017-18 ছোৱালীয়ে ৰাষ্ট্ৰীয় খেলিবলৈও সুবিধা পাইছে তাৰপিছত এই কোচিংটো কৰাৰ পিছত তাৰপিছত মোৰ কি হ'ল মানে ভাগ হৈ গ'ল বৰপেটাৰ মানুহৰ কথাটো মানে কোনে কি কয় মই নাজানো মই যিখিনি কৰিব লাগে মোৰ যিখিনি দক্ষ আছে মই সেইখিনি কৰি গৈছোঁ কোনোবাই কিবা হৈছে মই সেইটো খাতি নকৰোঁ কাৰণ কিয় মোৰ প্লাছ পইণ্ট মোৰ স্বামী আছে মোক তেওঁ যেতিয়া ইমান সাহস দিছে গতিকে মই বেলেগৰ কথাটো মই নুশুনো তাৰপিছত এতিয়া মই কৰি আছোঁ বৰপেটা মাধৱচুদিন মহাবিদ্যালয়ত ধুনীয়া এটা পৰিৱেশ পাইছোঁ আগতে ক্ৰীড়া সন্থাৰ খেলপথাৰত কৰি আছিলোঁ বৰ্তমান মই খেল নিৰ্দেশক হিচাপে মোক তেওঁলোকে প্ৰিন্সিপাল মাননীয় অধ্যক্ষ মহোদয় মোক খেল নিৰ্দেশক হিচাপে দিছে আৰু মোৰ এই কলেজত খেল নিৰ্দেশক হিচাপে যেতিয়া মোক অৰ্ডাৰটো দিছিলে তেতিয়া অধ্যাপিকা পুষ্পাজ্যোতি ওজা বাইদেৱে মানে সুধিছিলে যে এই মহিলাগৰাকীক দিলে ভাল আছিল নেকি তেতিয়া কলেজত খুব দৰকাৰ তাৰমানে নায়ে কলেজত নাই স্পৰ্টছৰ কোনো মানুহ নাই তেতিয়া আৰু মই এখন খেল পাতিছিলোঁ তাত MC কলেজত দুখন ল'ৰাৰ খেল পাতিছিলোঁ তেতিয়া প্ৰিন্সিপাল ছাৰে দেখা পাই পুষ্পাজ্যোতি ওজা বাইদেউক সুধিলে যে ওজা কি কোৱা আমাৰ এজনে খুব দৰকাৰ হৈছে স্পৰ্টছৰ মানুহ তেতিয়া পুষ্পাজ্যোতি ওজা বাইদেউ কৈছিল যে ছাৰ ঠিকে আছে কাৰণ বৰপেটা চেণ্টাৰটো এই ধৰিত্ৰী দাসে চলাই আছে তো নেক্সট দিনা মোক মাতাৰ পিছত মোক অৰ্ডাৰ এটা আছে পইচাটো মোৰ মেটাৰ নহয় কিবা এটা মান্থলি মোক দি আছে কিন্তু মই সেইটো হেৰি নকৰোঁ কিন্তু ল'ৰা ছোৱালীখিনি আগুৱাই আহিছে আৰু মোৰ আগৰ যিখিনি ল'ৰা ছোৱালী আছিলে সেইখিনি বৰ্তমানো মোৰ লগত জড়িত আছে প্লাছ কলেজৰ ষ্টুডেণ্ট আৰু হোষ্টেল মানে MC কলেজৰ হোষ্টেলৰ ল'ৰাখিনি সদায় মোৰ লগত প্ৰেক্টিছ কৰে হয় ভাল কথা তো যিনক আপুনি গোটেইখিনি কি ফ্ৰীতে দিয়ে নেকি মানে কি মই নাই কাৰো পৰা নলওঁ কিমান সৰুৰ পৰা আপুনি শিকায় মানে ভলীবল খেলতে এটা কথা আছে
যে খাটা হ'ব নোৱাৰে কিবা তেনেকুৱা কিবা কথা আছে নেকি নহয়, যে খাটা- খাটা লাম্বা নহয়। বহুতেতো কয় আপোনাৰ লাম্বা হ'লে মানে লাম্বা হ'লে ভলীবল। বৰপেটা ভাষাতে কৈছো দীঘল মানে দীঘল হ'লে ভলীবলত চিট পাই বুলি কয় বহুতে কয় তো মই শুনিছো মই সেইকাৰণে খেলা নাছিলো ভলীবল মই ভলীবলৰ ভৰটো নাজানো তথাপিও মই সুধিছো আপোনাক যে কিবা আছে নেকি পাৰ্থক্য যে দীঘল হ'ব একো পাৰ্থক্য নাই আগতে ময়ো শুনিছিলো যে লম্বাটোহে বেছি পাৰে বা চাপৰটো নোৱাৰে কিন্তু লম্বাটো যিখিনি মানে হেৰিটো দেখুৱাব পাৰে দক্ষতাখিনি দেখুৱাব পাৰে এজন চাপৰ প্লেয়াৰ এজনী বা এজন ল'ৰাই সেইখিনি দেখুৱাব কাৰণ জাম্পৰ ওপৰত নিৰ্ভৰ কৰা হয় এজন চাপৰ ল'ৰা সিমানখিনি ওখটোৰ নিচিনা জাম্প কৰিব পাৰে গতিকে কোনো ডিফাৰেঞ্চ নাই একেই হয় আচ্ছা আচ্ছা মই মানে নাজানিছিলো তো সেইকাৰণে সুধিছিলো আৰু ৰাইজেও গম পালাক তো চাপৰ বা দীঘলৰ লগত কোনো কথা নাই মাত্ৰ জাম্পটোৰ লগতহে কথা বিশেষকৈ ভলীবলত হয়নে এতিয়া বাইদেউ মই আপোনাক এটা কথা সুধিম আপোনাৰ এচিভমেণ্টৰ বিষয়ে অলপমান ক'ব নেকি মানে আগতে পাইছিল বা পাই আছে আৰু কি মানে কওকচোন অলপ কিবা এচিভমেণ্টৰ কথা আগতেতো একোৱে নাপাইছিলো বহুত খেলিলো আচ্ছা আচ্ছা মানে চৰকাৰৰ পৰা একোৱে নাপালো স্কলাৰশ্বিপ পাইছিলো যিটো সময়ত মই খেলি আছিলো সেইটো সময়ত মই স্কলাৰশ্বিপ পাইছিলো নোপোৱা বুলি নকওঁ সেইটো নামটো জানে নেকি মনত আছেনে আৰু মই কিন্তু শ্বিলঙতো এটা কিবা হেৰিত পাইছিলো চাকৰি হেৰিত পাইছিলো সেইটো সময়ত মোৰ অলপ আছিল পাৱাৰত তো ঘৰৰ পৰা যাব নিদিলে এতিয়াও কলিং লেটাৰখন আছিলে শ্বিলঙত আছে পুলিচ ফ'ৰ্চত এয়াৰ পুলিচ ফ'ৰ্চত নেকি যি নহওক আৰু পুলিচ মই সেইটো সময়ত মোৰ অলপ ৰেকৰ্ডটো ভাল আছিলে এথলেটিক্সত তো মানে লং জাম্পত আৰু ট্ৰিপল ভাল হেৰি আছিল যেতিয়া মই ঘৰত আহিল 92 93 মই বৰপেটাত আহি গ'লো তেতিয়া হোষ্টেলটো কি হ'ল গোলাঘাটৰ হোষ্টেলটো আৰু গুৱাহাটীৰ হোষ্টেলটো লগ কৰাই এটা কৰি দিলে মই ঘৰত আহিলো ঘৰত আহি অলপ ঘৰুৱা মোৰ ঘৰৰ অৱস্থা ইমান ঠিক নাছিল সেইটো সময়ত মোৰ দাদা এজন ঢুকালে গতিকে মোৰ খেলাৰ পৰিৱেশটো মোৰ নোহোৱা হৈ গ'ল মাজতে মই ড্ৰপ দিলোঁ 10 বছৰমান 10 বছৰমান ড্ৰপ দিয়াৰ পিছত নগাঁৱৰ পৰা ফোন আহিলে যে আমাৰ বৰপেটা ধৰিত্ৰী দাসক লাগে ফোন কৰাৰ পিছত সেইটো আমাৰ ফোনৰ যোগাযোগ নাছিল হয়তো লেটাৰে দিয়া পাহৰিছোঁ মোক মাতিলে তাৰে ছেক্ৰেটাৰী ক্ৰীড়া সন্থাৰ ছেক্ৰেটাৰী আৰু বৰ্তমান তেওঁ মেম হয় কান্তা চাহানীয়ে ফোন কৰিলে যে ধৰিত্ৰী তই খেলিবি নেকি নগাঁৱৰ টীম হৈ মই নগাঁৱৰ টীম হৈ 5 বছৰমান খেলিলোঁ সিহঁতৰ মই ষ্টেট গেমছো খেলিছোঁ সেই নগাঁৱৰ টীম হৈয়ে গতিকে তাৰপিছত এই আমাৰ অসমৰ সুসন্তান অভিজিত ভট্টাচাৰ্য এটা আসাম ভলীবল মিছন 100 বুলি এটা মানে হেৰি খুলিছিল মানে কি হ'ল এই ভলীবল প্ৰচাৰ প্ৰসাৰক লৈ তেওঁ উদ্যোগ মানে এটা হেৰি কৰিলে খুলিলে তেওঁ অসমৰ মানে ইণ্ডিয়াৰ এছিয়ান গেমছত বেষ্ট ব্লকাৰ হৈছিলে অভিজিতৰ নাম নিশ্চয় মানে পেপাৰ পত্ৰ ওলাই থাকে বহুত ভাল খেলুৱৈ আৰু বহুত ওখ হয় তো বহুত ৰেচপেক্ট কৰোঁ আমাৰ অসমৰ কাৰণে তেওঁ বহুত কিবা কিবি কাম কৰি বিশেষকৈ ভলীবলৰ কাৰণে বহুত ভলীবল ল'ৰা ছোৱালী এতিয়া মানে এই অভিজিতৰ এইটোৰ থ্ৰুইতে বহুত ল'ৰা ছোৱালী এতিয়া ওলাইছে বা নেশ্যনেল খেলিবৰ কাৰণে বহুত চান্স পাইছে সুবিধা পাইছে বৰ্তমান ভলীবলৰ টীম মানে আগতকৈ বেছি নে কম আগতকৈতো এই অভিজিতে যে 4 বছৰ ৰানিং হ'ব ছেপ্টেম্বৰ পালে সেইটোৰ পৰা ভলীবলৰ প্ৰচাৰটো বেছি হৈ গ'ল প্ৰচাৰ আৰু প্ৰসাৰটো বেছি হৈ গ'ল আৰু মই সেইটোত আসাম ভলীবল মিছন 100ৰ মই বৰপেটা ভলীবল চেণ্টাৰৰ মই ইনচাৰ্জ আৰু কোচ হিচাপে মই কৰি আছোঁ আছে মোৰ বৰপেটাৰ ছিনিয়ৰবিলাকে মোৰ ছাপোৰ্টত আছে বা তেওঁলোকেও জড়িত হৈ আছে কিন্তু মই ইভিনিং হ'লে মই তেওঁলোকক ময়ে হেৰি কৰোঁ আৰু যিনহওক এটা কথা এটা সুধোঁ বহুতে সুধি আছে কথাটো মোক মানে কয় আৰু মই খেলাৰ বিষয়ে ইমান নাজানো মই আগতে কিন্তু সৰুতে ক্ৰিকেট খেলিছিলোঁ কিন্তু আৰু ক্ৰিকেট আৰু ফুটবলৰ লগত জড়িত আছিলোঁ কিন্তু ভলীবল আজিলৈকে মই খেলি পোৱা নাছিলোঁ তথাপিও মই এটা কথা সুধোঁ যদিও মই জানো কিছুমান কথা অলপ চলপ জানো বেছি ইমান নাজানো বাইদেউৰ নিচিনা নাজানো তথাপিও অলপমান জানো তথাপিও আমাৰ যোনে চাই আছে দৰ্শকক তেওঁলোকক কৈ দিয়কচোন মানে কি আসাম টীমত মানে অসমৰ টীমত চিট পাবৰ কাৰণে বিশেষকৈ ভলীবলৰ কথাটো কৈছোঁ চিট পাবৰ কাৰণে কি কৰিব লাগিব মানে নতুন প্লেয়াৰ এজনে মোৰতকৈ ছিনিয়ৰ কিছুমান আছে হয়তো মোৰ ভুল হ'ব পাৰে তথাপিতো অলপ কিবা কৈ দিছোঁ ইটো মানে এভিএৰ পৰা আসাম এছ'চিয়েশ্যনৰ পৰা মানে ডিষ্ট্ৰিক্টৰ পৰা দুজন বিচাৰে ডিষ্ট্ৰিক্ট খেলিব লাগিব ডিষ্ট্ৰিক্টৰ পিছতে চিলেকশ্যনটো হয় তাত চিলেকশ্যন কমিটি বেলেগ থাকে তাৰপিছত চিলেকশ্যন কৰে যেতিয়া ডিষ্ট্ৰিক্ট খেলিব যায় তাৰপিছত ধৰক ডিষ্ট্ৰিক্টে লেটাৰ দি পেলাই যে অমুক দুজন প্লেয়াৰ মানে ডিষ্ট্ৰিক্টৰ পৰা বিচাৰে আৰু তেতিয়া ডিষ্ট্ৰিক্টৰ পৰা বিচাৰে অল আসামৰ পৰা তেনেকুৱা 2গৰাকী 3গৰাকী তেনেকুৱা গুৱাহাটীতে হওক বা ক'ৰবাতে এনেকুৱা চিলেকশ্যনটো পাতে চিলেকশ্যন মানে ছাৰ বাইদেউ বেলেগ থাকে তেওঁলোকে তেওঁলোকৰ নিজৰ দক্ষতাখিনি দেখুৱাব লাগিব অকল যে ডিষ্ট্ৰিক্টৰ পৰা পঠালে যে পাব সেইটো কথা নহয় তেওঁলোক নিজৰ তাত ভলীবলত তোমাৰ ছাৰ্ভিচ চাব
ডিফেন্স চাব, লিফ্ট চাব, তাৰপিছত তোমাৰ হেৰি চাব, এই কিবা দম মানে এণ্ডুৰেঞ্চটো চাব, চব ফালৰ পৰা চাই যদি তেওঁলোকে দক্ষতাখিনি দেখুৱাব পাৰে নিশ্চয় তেওঁলোকে নেশ্যনেল খেলাৰ কাৰণে সুবিধা বা হেৰি খেলাৰ কাৰণে সুবিধাটো পাব। আচ্ছা, আৰু নেশ্যনেল বহুতে কৈ থাকে তাৰমানে নেশ্যনেলত যেতিয়া আপোনাৰ প্লেয়াৰজনে খেলিব তেতিয়া আপোনাৰ চাকৰি পাই বুলি বহুতে কয়, কথাটো কিমান আছানো? সেইটো অৱশ্যে সেইটো নহয়, ধৰক চাকৰিৰ ক্ষেত্ৰত ভেকেঞ্চি থাকে, ধৰ ৰেলৱেতে হওক, ONGC-তে হওক, তিনিটাতে ৰঞ্জি ট্ৰফি খেলি সেইটো হয়, পায়, সেইটো হয়। কিন্তু ভলীবলৰ ক্ষেত্ৰত এইটো নহয় যে তেওঁলোকে যেতিয়া কোটা থাকে তেওঁলোকে এডভাৰটাইজ কৰে নেশ্যনেল প্লেয়াৰ বুলি বিচাৰি ওলায়, এডভাৰটাইজত পেপাৰ পত্ৰই দি দিয়ে যে আমাৰ নেশ্যনেল প্লেয়াৰ এনেকুৱা লাগে। কিন্তু তাৰ ওপৰঞ্চি যদি ইণ্টাৰনেশ্যনেল প্লেয়াৰ যদি তাত এপ্লাই কৰা যায়, গতিকে সেই ইণ্টাৰনেশ্যনেল প্লেয়াৰজনক বেছি প্ৰিফাৰেঞ্চ দিয়ে। আচ্ছা, বাইদেউৰ লগত কথা পাতি মানে বহুত ভাল লাগিল, আৰু কিছুমান নজনা কথাও মই জানিছোঁ, আৰু আমাৰ দৰ্শকেও নিশ্চয় জানিছে যদি আপোনালোকে ভালদৰে ভিডিঅ'টো চাইছে। তো শেষত মই এটা লাষ্ট কথা এটা সুধিম, আপোনাৰতো মানে কেণ্ডিডেটটো বহুত আছে, মানে ষ্টুডেণ্টটো বহুত আছে, হয় নে নহয়? তো তেওঁলোকে ক'ৰবাত কিবা জইন কৰিছে নেকি, বা আপুনি মানে লৈ গৈছে নেকি ক'ৰবাত, বা অসমৰ বাহিৰতে হওক বা অসমৰ ভিতৰতে হওক লৈ যায় নেকি ক'ৰবাত খেলবাক লৈ, প্ৰতিযোগিতা খেলবাক? মোৰ নিজৰ ভলীবল ছোৱালী টিমটো আছে, আৰু বিশেষকৈ ল'ৰাও আছে, ল'ৰাবিলাকে ক্লাব লীগ খেলিছে, এথলেটিক্স, ভলীবল এনেকুৱাকৈ খেলিছে। কিন্তু মোৰ যিটো দল আছে, ছোৱালী টিমটো আছে, তেওঁলোকে ইনভাইটেশ্যন ভলীবল মানে গেমবিলাক অসমত ভিতৰত আৰু ইনভাইটেশ্যন মেটচবিলাক হ'লে মোৰ ভলীবল টিমটো জইন কৰে, বা প্ৰাইজো পাইছোঁ, চেম্পিয়ন টিম যোৱা বছৰ এইটো নগাঁৱত পাইছিলোঁ, মোৰ আছে ট্ৰফিবিলাক। মই স্ক্ৰীনত দি দিম, আপোনালোকে চাই ল'ব ট্ৰফিবিলাক। আৰু যোৱাবাৰ যিটো অসমৰ অসমৰ ৰাজ্যপাল জগদীশ মুখী ছাৰে ভলীবল মহিলা ভলীবল মিছন এটা আঁচনি খুলিছিলে, সেইটোত বৰপেটা ডিষ্ট্ৰিক্টৰ অৰ্থাৎ মোৰ টিমটোৱে চেম্পিয়ন হ'বলৈ সক্ষম হৈছিল, আৰু তাতে সেই টিমটোতে মই কোচ হিচাপে আছিলোঁ। আৰু বহুততে পাৰ্টিচিপেট কৰিছে, নেশ্যনেল ওমেন্স ফেষ্টিভেলতো সিহঁতে মানে মেডেল পাইছে, মোৰ ছোৱালীখিনিয়ে, বিশেষকৈ ছোৱালীখিনিয়ে। আৰু এথলেটিক্স আছাম এথলেটিক্সতো সিহঁতে জইন কৰিছিল বা হেৰি কৰিছিলে, মেডেল চেডেল আছে, সিহঁতৰ এইটো ব্যক্তিগত খেল হয়। কিন্তু মোৰ ছোৱালীয়ে বা মোৰ ল'ৰাখিনিয়ে বহুত কিবা কিবি খেলিছে, বা কলেজতো বহুত সুনাম কৰি আনিছে বুলি মই ভাবোঁ। আৰু মানে বাইদেৱে আমাৰ বৰপেটাৰে হয়, তো বৰপেটাৰ পৰা যিখিনিয়ে চাই আছে, যদি কোনোবাই ভলীবল মানে শিকিব যদি বিচাৰে, আপোনাক যদি মানে লগ কৰিব বিচাৰে, ক'ত পাব আপোনাক? মোৰ এড্ৰেছ হ'ল বৰপেটা মাধৱচুৰী মহাবিদ্যালয়ৰ ফিল্ডত, আৰু মোৰ কলেজত গ'লেও মোক বিচাৰে, মই ফ্ৰী কোচিং দি আছোঁ। কোনোবাৰ যদি ল'ৰা ছোৱালী অভিভাৱকবিলাকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে গতিকে মোক কণ্টেক্ট কৰক, কণ্টেক্ট কৰি পেলাই আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক উলিয়াই দিয়ক। খেলিলে বেয়া নহয়, কাৰণ আজিকালি যিটো চিটুৱেশ্যনে যিটো অৱস্থা আছে, মানে ল'ৰা ছোৱালীবিলাক বেয়া পথত গৈ আছে, ধৰক ড্ৰাগছটো, মদ্যপ, এইবিলাক বহুত কিবা কিবি ওলাইছে। গতিকে সেইবিলাকৰ পৰা হাত সাৰিবৰ কাৰণে কমচে কম ফিজিকেলখিনি আপোনালোকৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে উলিয়াই দিয়ক। আৰু মই আছোঁ, মোক এটা 5 পইচাও দিব নালাগে, মই যিমান পাৰোঁ মই আপোনালোকক সহায় কৰিম। কিন্তু বিনা হেৰিতে মই কৰি আছোঁ, কিন্তু চৰকাৰৰ পৰা একো পোৱা নাই। তো যি নহওক, যদি কোনোবাই যদি ইচ্ছুক, মানে কোনোবা যদি আছে MC কলেজ, বৰপেটা MC মাধৱচুৰী কলেজ, তো আপোনালোকে যাব, যাই বাইদেউক লগ কৰিব, ফ্ৰীতে চবখিনি শিকাই দিব। আপোনালোকে যাবচোন, বিশেষকৈ বৰপেটাৰ এবাৰ চাই আহিব। বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে শিকে, আণ্ডাৰ 12, মানে চতুৰ্থ তৃতীয় আণ্ডাৰ 12 ইমানটো মানে গাৰ্জেনবিলাকে দিছে। আৰু বিশেষকৈ মোৰ মাধৱচুৰী মহাবিদ্যালয়ৰ অধ্যাপিকাবিলাকৰ 4-5জনমান ল'ৰা ছোৱালীক দিছে, বাইদেউ কমচে কম আপুনি ফিজিকেলখিনি ৰাখক। তেওঁলোকে কিন্তু মোক এটা মাননি হিচাপে বিচাৰিছিল, বুলি আপুনি ইমান কষ্ট কৰে, ভিডিঅ'বিলাক মই দি দিওঁ, ভিডিঅ'বিলাক চাই কৰে, বাইদেউ ইমান ধুনীয়া এক্সাৰচাইজ দিয়ে, বহুত ভাল হৈছে। মোৰ ল'ৰা বা ছোৱালীটোৱে মোবাইলত ব্যস্ত হৈ থাকে, গতিকে সেইখিনিও মই আপোনাৰ ওচৰত দিছোঁ, বহুত কৃতজ্ঞতা। কিন্তু কিবা এটা আপুনি ল'ব। তেতিয়া মই বাইদেউবিলাকক কৈছোঁ, নালাগে বাইদেউ, আপোনালোকে মাত্ৰ বাচ্ছাখিনি মোৰ ওচৰত দি দিয়ক, যিমানখিনি পাৰোঁ মই সিমানখিনি মই দি দিম। আৰু বাইদেউ এটা কথা কিন্তু ভাল কথা কৈছে, যে এই ড্ৰাগছ, মদ বা চিগাৰেট এইবোৰত লাগি থকাতকৈ অলপ খেলা ধূলা কৰিলে কিজানি অলপ ভাল হয়, ফিজিকেল নিজৰ দেহাটোৰ স্বাস্থ্য ভালে থাকিব। মদ পানী খাই এইবিলাক নিজৰ দেহাটো ক্ষতি কৰাত কৰি, অসুখ মাতি আনাত কৰি, আজিকালিতো জানে শাক পাচলি কিঠুগা হৈছে, হয় নে নহয়? তো চব বেয়াই হৈ আছে। তো সেইকাৰণে কৈছোঁ, অলপ ফিজিকেলটো আপোনালোকে ৰাখিব, বিশেষকৈ সৰুখিনিৰ কথা কৈছোঁ, তোমালোকে ৰাখিবা। আৰু মাক দেউতাকক কৈছোঁ, আপোনালোকক কৈছোঁ,
যদি পাৰে যিকোনো স্পৰ্টছত ভলীবল বুলি কথা নাই ফিজিকেলখিনি য'তে হ'লেও লাগিব ক্ৰিকেটতো একে ফিজিকেলে ভলীবলতো একেই একেই ফুটবলতো একে গতিকে ফিজিকেলখিনি একে আপোনালোকে য'তে ভাল পায় ল'ৰা ছোৱালী য'তে ভাল পায় তাতে আপোনালোকে এডমিশ্যনটো দি দিয়ক মানে ফিজিকেলটো লাগিবই লগতে কৈছোঁ এই ড্ৰাগছ বা মদ এইবিলাক খোৱাতকৈ মিউজিক শিকক গান শিকক মিউজিক গানতে একেই পৰে তো স্পৰ্টছখিনি শিকক কিবা নহয় কিবা আৰু আজিকালি স্পৰ্টছৰ কাৰণে অসম চৰকাৰে বিশেষকৈ আমাৰ মামা বহুত সুবিধা দিছে কিন্তু সেইটো সময়ত আমি নাপালোঁ এতিয়া স্পৰ্টছৰ ল'ৰা ছোৱালীৰ কাৰণে যিমানখিনি আৰু অসমখন স্পৰ্টছৰ ৰাজ্য হিচাপে কৰিব বিচাৰিছে গতিকে বহুত সুবিধা আমি নাপালোঁ নাই আমাৰ ভাগ্যটো হয়তো নাছিল সেই মন্ত্ৰীও হয়তো মিনিষ্টাৰবিলাক বেলেগ আছিল এতিয়াৰ মিনিষ্টাৰে হয়তো স্পৰ্টছক ভাল পায় সেইটো কাৰণে তেওঁ এজন বেডমিণ্টনৰো হেৰি হয় গতিকে বহুত সুবিধা কৰিছে গতিকে আপোনালোক ল'ৰা ছোৱালীখিনিক স্পৰ্টছত কমচে কম দিয়ক কিবা এটা পাৰ্টিচিপেট এখন চাৰ্টিফিকেট থাকিলে কিবা চাকৰিৰ কামত হয়তো দৰকাৰী আহি যাব পাৰে তো যি নহওক বাইদেউৰ লগত কথা পাতি ভাল লাগিল বহুত বহুত ধন্যবাদ আৰু মানে এই ক্ষেত্ৰত মই ভিডিঅ' আগতে কৰিম বুলি ভাবিছিলোঁ কিন্তু অলপ বাইদেউৰ অসুখ আছিলে তো সেইকাৰণে ভিডিঅ'টো অলপ লেটকৈ মানে বনালোঁ তো যি নহওক ভাল লাগিল বাইদেউ বহুত বহুত ধন্যবাদ নমস্কাৰ জনাইছোঁ তোমাক ধন্যবাদ দিলোঁ আৰু আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ভৱিষ্যতত আৰু এনেকুৱা ব্যক্তি মই লৈ আহি থাকিম আপোনালোকে চাই থাকিব তো আজিৰ ভিডিঅ'টোত এইখিনি আছিলে যদি ভাল লাগিছে চেনেলটো কি কৰিব অলপমান ছাপোৰ্ট কৰি দিব বহুত বহুত ধন্যবাদ